So hey guys, what's up? Welcome back to my channel. It's ABCDC Seka channel in another vlog. So guys, আজি ভিডিওটো একদম পাছফালৰ পৰা ষ্টাৰ্ট কৰিছো আৰু মোৰ লগত আছে টুলটুলি গতিকে আমি দুজনী এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আমি দুজনী আজি আমাৰ বেকগ্ৰাউণ্ডটো আৰু আমাৰ বেকগ্ৰাউণ্ডটো মানে আমাৰ গাঁওখন আৰু আমাৰ ঘৰৰ কিছুমান বস্তু দেখাম আৰু আপোনালোকক গতিকে আজি এনেকৈ আৰু ব্লগটো ষ্টাৰ্ট কৰিলো দুইজনীয়ে গতিকে বলকচোন চাওঁ কি হয় আৰু এফালে হৈ আছে আমাৰ বালি ফিল্টাৰ পানী ফিল্টাৰ হৈ আছে এফালে আৰু আমি এতিয়া আগফালে গৈ থাকিম এইজোপা হৈছে আমাৰ টেঙা গছ একদম বহুত ডাঙৰ টেঙা গছ বহুত টেঙা লাগি আছে দেখিছেনে এইজোপা হৈছে টেঙা গছ এতিয়া আৰু তাৰপিছত এইফালে আছে গোহালিটো আৰু এইফালে আছে গৰু আৰু এইফালে আছে ছাগলী গঁৰালটো এইফালে আছে ছাগলী ছজনী আছে ছাগলী এইফালে আছে কুকুৰা ধান খাই আছে আৰু এইফালে আছে আমাৰ ঘোঁৰাটো ই কিন্তু বিৰাট উৎপতীয়া ইয়াক কোনেও চম্ভালিব নোৱাৰে অকল দেউতা বাহিৰে ইয়াৰ ওচৰলৈ যাবলৈ ভয় লাগে কামুৰি দিব নাযাবি আৰু আগফালে হৈছে একজোপা আমাৰ ফুল আৰু লগতে চাচি গছো আছে কেইজোপামান এইটো হৈছে আমাৰ পদূলিমুখটো আৰু এইজোপা এজোপা আছে লেটেক আৰু পদূলিমুখতে আমাৰ পাৰি থোৱা আছে কঠীয়া আমাৰ কঠীয়া নহয় বাৰু আমাৰ বৰ্তাহঁতৰ কঠীয়া কিন্তু ওলাই আহিয়ে দেখিয়ে কি ভাল লাগে চাওকচোন ইমান ধুনীয়া লাগিছে সেউজীয়া হৈ আছে দেখিয়ে কিবা এটা ভাল লাগে একদম মনটো ফ্ৰেছ হৈ যায় আকৌ এইটো আমাৰ ঘৰৰ কাষতে সৰুকৈ ৰাস্তা আছে পথাৰ যোৱা হয় আৰু এইটো এটা হৈছে পুখুৰী এইটো পানী চানী শুকাই যোৱা দিনত আৰু মানে এইটো চবেই ব্যৱহাৰ কৰে পুখুৰীটো আমাৰ গাঁৱৰ চবেই এইটোকে ব্যৱহাৰ কৰে পুখুৰী আৰু এইফালে আছে পথাৰ আৰু পুৰা একদম পথাৰৰ ফালৰ পৰা ধুনীয়া বতাহ আহি আছে আৰু বতাহ অহা দেখি তাই একদম পুৰা নাচি আছে দিছেনে ধুনীয়াকৈ ইয়াক জুকাইবলৈ আহিছোঁ কেনে গৈছিলা নো এইটো কি পথাৰলৈ চাবোন লৈ গৈছিলা নেকি কেলে এইবোৰ ইমান ঘামুচি উঠিছে পিটো নেকি ঐ পিটো নেকি পিটো অকণমান পিটিম অকণমান এইখিনিতে পিটিম পাপাক কৈ দিবা নেকি লগাই দিবা নেকি পাপাক ধ্যান বেয়া চাবোনটো দিয়া মই গা ধুম দিয়া গা ধুম চাবোনটো দিয়া গা ধুম দিয়া দিবানে কি পঘা ক'ত অঁ ইয়াৰ ষ্টাইল আকৌ ৰুব হৈছে নেকি আৰু কিমান বাকী সোমবাৰ মঙলবাৰ কি উলিয়াব আমাৰ হেৰিহে কি বুলি কয় নগৈয়া ৰোৱনীহে কি খাবনো ৰাজহাঁহ নগৈয়া ৰোৱনী ডিমাণ্ড নাই হয় নেকি তথাপিও কিবা এটা বুলি নভুই বুলি এপি বাই চাবোনটো দি থৈ যোৱা তাৰপিছত যোৱা চাবোনটো দি যোৱা এই ধ্যান চাবোনটো দি যোৱা লেটেক এজোপা লেটেক পকি আছে পকি চৰাই খাই শেষেই কৰিলে এতিয়া হৈ আছে নবৈ আকৌ বোলে লেটেক খাম বুলি কোৱা দেখি মোক পাৰি দিবলৈ ক'লে আৰু মই সেইকাৰণে ডাংডাল লৈ আহিছোঁ পাৰি দিবৰ কাৰণে আপোনালোকে লেটেক খাই পাইছেনে বাৰু জনাবচোন কমেণ্টত আমাৰ ঘৰৰ একদম সন্মুখতে আছে এজোপা লেটেক আৰু একদম পূৰা লাগি পকি আছে কিন্তু কেৰ্কেটুৱাবিলাকে খাই দিয়ে খাই পিনে শেষেই কৰিলে আধাহে আছেগৈ কেৰ্কেটুৱা ঢেৰ এইফালে আপোনালোকৰ ফালে আছে নাই বাৰু কেৰ্কেটুৱা এয়া হৈছে আমাৰ নবৌ খুব দৌৰিছে ভিডিঅ' বনোৱাৰ কাৰণে কৈছে বোলে মই বেয়াকৈ আছোঁ সেইকাৰণে নুঠাবি সেইকাৰণে খুব দৌৰিলে বমাই কি পালে সেইটো কি হেলছ তই এটা খাইছ হেলছ মই দেখিয়ে পোৱা নাই আজিলৈকে এইটো বস্তু হেলছ নেকি ভাল লেটেকটো খাই দিয়কচোন অকণ এইফালে কেনেকুৱা গুচাই দিয়ক এটা খাই যাওক বস্তুটো একদম লিচু নিচিনা একেই ন খাবলৈ কেনেকুৱা ভালনে মিঠা বৰ টেষ্টি নি খাই থাকা আৰু চুপি আৰু খাই থাকা কিবা ক'ব বিচাৰিবা নেকি এইটো হৈছে গাঁৱৰ নিভাজ এইফালে এইটো কি বুলি কৈছিলে পাহৰি থাকিলোঁ নহয় হেলছ এইফালে লেটেক মূৰত পৰিব সেইটো চাব মূৰত পৰিব মই এটা খাই চাওঁ মোৰ টেষ্টটো অকণমান বেয়া পাওঁ মই কিবা গোন্ধ এটা পাওঁ
মিঠা এতিয়া মিঠা হৈছে পকিছে খাবলৈ ভাল লাগিছে বিৰাট টেষ্টি একদম বিৰাট মিঠা খাওঁ বুঢ়াটো ইমান খেদে খাবলৈ নিদিয়ে হেৰ জহনিমা বুঢ়া পটককে পালে ঐ কি হ'ল কি হ'ল কি কৈছা তুমি আকৌ পৰা কৈ দিয়াচোন ধেমালি নহয় নেকি চুমেলি খাই দিছোঁ ইয়াক আজি পিটিম তোমাক আজি পিটিম আপোনাৰতো এইকেইটা ডাইলগেতো আপোনাৰ ভাল লাগে সেইকাৰণে উঠা যাওক আমাৰ নেহা বাইদেউ এতিয়া ওলাইছেহি নেহা প্ৰেংকটো চালি নাই চালি দে খুব খাইছেও বুটলিছেও একেবাৰে বান্ধিছেও আইও এইকেইটা আধা কেজি হ'লে হৈ যাব দিয়ক লেটেক চেটেক খাই হৈ গ'ল এতিয়া আমি দুজনী আহিছোঁ দোকানলৈ বজাৰ কৰিবলৈ তাৰপিছত মই একো নিকিনো বাৰু ইয়ে কিনিব কি কি কিনে একদম মোনা চোনা লৈ আহিছে এমোনামান কিনিব চাগে কিন্তু কিবা খুৱাই নে নোখুৱাই নাজানো আহিছোঁ আৰু লগত তাকেহে খোৱা কথা আহিছোঁ এনেই নাহিলোঁ দিব খুৱাই নে নোখুৱাই এতিয়া গৈ যাওঁ কেইটামান খোৱাতকৈও ফুৰি ভাল লাগে হয় আৰু এইখিনি একদম মুকলি ধুনীয়া একদম ধুনীয়া লাগে বতাহ চতাহ দি থাকে আৰু গাড়ী চাড়ী গৈ থাকিলে এনেও গছৰ বতাহ ভাল লাগে ওলাই আহিলে অকণমান সেইকাৰণে একো কিনিবলৈ নাথাকিলেও এই লগ ধৰিলে মই এনেই গুচি গতিকে ব'ল ভাল লাগে ব'লকচোন যাওঁ দোকানলৈ কি কি কিনে লৈ লওঁগৈ তাৰপিছত আহিম আৰু দোকানীয়ে খালেই মানুহ কৈ যে মানুহবিলাক মানে ই মাতি থাকে নহয় মেজিকৰ ড্ৰাইভাৰটো মাতি থৈ গৈছে মোক মাতিছে সেইটো কাৰণে মই ৰেচপণ্ডটো দিছোঁ বুলিছে কি ধুনীয়াকৈ মাতিছে বা দোকান আহি পালোহি এতিয়া সেয়া দেখিছে আপোনালোকে তাই পিঁয়াজ লৈ আছে মই আৰু এনেই বহি আছোঁ এনেই লগত অহাহে চাই আছোঁ কি কিনো লৈছে লগতে এনেই আৰু ইফালে সিফালে চাই বহি আছোঁ তাই বস্তুকেইটা লৈ হয় মানে দোকানৰ পৰা আহি থাকোঁতেই মানুহ ঘৰত দেখিছেনে ঢেৰ টেঙা লাগি আছে গোল নেমু মোক নালাগে বাৰু কিন্তু তাই দেখি পিনে এই মানুহগৰাকীক খুজিলে টেঙা আৰু মানুহগৰাকী সেইকাৰণে তাইক কেইটামান টেঙা ছিঙি দিছে এয়া আনিলোঁ ডিম আৰু এইফালে আছে আটা আৰু কিবা পিঁয়াজ চিয়াজ কিবা আছে ন পিঁয়াজ আৰু ৰিফাইন চিফাইন আৰু এইবিলাক কিবা আছে ঘৰুৱা বজাৰ এয়া তাৰপিছত ইয়াক খোৱালে মৰ্টনকৈ খাই আহি আছোঁ আৰু হ'ব দে এইটো 10 টকা এটা খৰচ নকৰিলোঁ সেইকাৰণে 5 টকা এটাকৈ খৰচ কৰি মৰ্টনকৈ খাইছোঁ ই বেলেগ এটাই খুৱাবলৈ লৈছিলে বাৰু হ'ব আৰু দে পঠাই দিয়ক আৰু এতিয়া ঘৰ পাই গ'লোহি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গতিকে ভিডিঅ'টো লাইক কমেণ্টছ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব ডিম ভাগ কৰিব বাই বাই আৰু এতিয়া আমি ডিম ভাগ কৰি লওঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বাই বাই